নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আহিছিলোঁ পেঙেৰিলৈ আৰু এই পেঙেৰিতে কিছু বজাৰ চজাৰ কৰি আজি যাম আৰু খোজকাঢ়ি গৈ থাকোঁতে বাটতে ভণ্টি লগ পালোঁ। মই অলপমান জোকাই দিলোঁ আৰু এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলিও ক'লোঁ আৰু ছাবস্ক্ৰাইব কৰিলোঁ বুলি ক'লে আৰু তাকে অলপমান ধেমালি কৰি দিলোঁ আৰু চাওকচোন কি বুলি ক'লে। কেলে লাজ কৰিছে আকৌ তই চাব লাগে আমাৰ ব্লগবোৰ কেলে নাচাওঁ চাওঁ নাচাওঁ ছাবস্ক্ৰাইবটো কৰিলি নাই তই ছাবস্ক্ৰাইব কৰিলি নাই আকৌ অঁ এই লাজ কৰিছে। আমি আহি উপস্থিত হৈ গ'লোঁ পেঙেৰি আৰু পেঙেৰিৰ পৰাই কিছু বজাৰ চজাৰ কৰি এতিয়া ঘৰলৈ যাম আৰু চাই থাকক ভিডিঅ'টো শেষলৈ। আমি বৰ্তমান ইয়াত আছোঁ পেঙেৰি বাগানৰ মাজত আৰু পেঙেৰি বাগান আপুনি দেখি আছে এইখনে বৰ্তমান বাগান কাটি শেষ হৈছে আৰু লাচেং ৰাজীৱ তেখেতৰ এটা ইউটিউব চেনেল এটা আছে লাচেং ব্লগ বুলি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাচেং ব্লগ। বন্ধুসকল ABTV অসম চেনেলটি আৰু আগুৱাই যাওক। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে আৰু নতুন নতুন ভিডিঅ' দিয়ে। আজি বজাৰত জোতা ল'লোঁ আৰু হাফ পেণ্ট, লং পেণ্ট, স্পৰ্টিং এটা। এতিয়া ক'লৈ যাবা? এতিয়া আৰ্মি কেম্পলৈ যাম, ম'ম' খাবলৈ আৰ্মি কেম্পলৈ যাম। এইখনে হৈছে পেঙেৰি চাহ বাগিচা। চাওক কি সুন্দৰ দৃশ্য, আপোনালোকে চাবলৈ আহিব পাৰে। কিটো বৰ্তমান বজাৰ কৰা হৈ গ'ল। বজাৰ চজাৰ কৰি আমি এতিয়া যাম আৰু